নমস্কাৰ, পৰাগপৰি ৱৰ্ল্ড চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি চয়াবিনৰ ৰেচিপি এটা লৈ আহিছোঁ। এই চয়াবিন কেইডোখৰ মই প্ৰায় 15 মিনিটমান তিয়াই ৰাখিছিলোঁ। এতিয়া টুকি লৈছোঁ। মই কেৰাহী পাতি লৈছোঁ। কেৰাহী তেল পকিলতে চয়াবিন কেইডোখৰ দি লৈছোঁ। দি এতিয়া লৰাই লৈছোঁ। চয়াবিন কেইডোখৰ ৰঙা পৰালৈকে ভাজিম। এতিয়া ৰঙা পৰিলত কাঢ়ি লৈছোঁ। এতিয়া পুনৰবাৰ আকৌ কেৰাহী পাতি তেল দি লৈছোঁ। সেই তেল পকিলত মই এখিলা তেজপাত দি লৈছোঁ। পিঁয়াজ সৰু সৰুকৈ কাটি পিঁয়াজ দি লৈছোঁ। পিঁয়াজখিনি ৰঙা পৰালৈকে ভাজি ল'ম। এতিয়া পিঁয়াজখিনি ৰঙা পৰিলত নহৰু, আদা, জলকীয়া পেষ্টখিনি দি লৈছোঁ। দি অলপ লৰাই লৈছোঁ। এতিয়া মই দুটা আলু বইল কৰি লৈছিলোঁ। বইল কৰা আলুকেইডোখৰ কেৰাহীত দি লৈছোঁ। লৰাই লৈছোঁ। এতিয়া অলপ লৰাই লোৱাৰ পিছতে মই কাশ্মীৰী ৰেড চিলি পাউডাৰ, গৰম মছলা, চব্জি মছলা, ধনিয়া পাউডাৰ এই আটাইখিনি দি আকৌ লৰাই লৈছোঁ। এতিয়া মই হালধি অকণমান দিছোঁ। এতিয়া মই আগে ভাজি থোৱা চয়াবিন কেইডোখৰ দি লৈছোঁ। দি এতিয়া আকৌ লৰাই লৈছোঁ। এতিয়া মই নিমখ অকণমান দি লৈছোঁ। আপোনালোকেও নিজৰ সোৱাদ অনুযায়ী দি ল'ব। এতিয়া লৰাই লৈছোঁ। ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে ক'ব। লগতে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। এয়া আকৌ লৰাই লৈছোঁ। আপোনালোকে এনেকৈ চয়াবিনৰ ভাজি খোৱা নাই যদি খাই চাব পাৰে। মই এতিয়া গৰম পানী 2 কাপ দি লৈছোঁ। মই অলপ গ্ৰেভি কৰিম কাৰণে কমকৈ পানী দিছোঁ। এতিয়া মোৰ ভাজিখিনি ধুনীয়াকৈ হৈ আহিছে। খুব ধুনীয়া সুগন্ধি ওলাইছে। ইয়াৰ লগতে মান ধনিয়া পাত দি লৈছোঁ। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। মই এনেকৈ গৰমে গৰমে আপোনালোকক পৰিৱেশন কৰি দেখালোঁ। আপোনালোকে এনেকৈ ৰুটিৰ লগতো খাব পাৰে, ভাতৰ লগতো খাব পাৰে।